গুড ইভিনিং ষ্টুডেণ্টছ। আজি আমি সলভ কৰিম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7-ৰ গণিতৰ অনুশীলনী 1E। এই প্ৰশ্নকেইটা মই এটা এটাকৈ বুজাই যাম আৰু সলভ কৰি যাম। গতিকে প্ৰথম এইখন দেখিছা যে অনুশীলনী 1E মই লিখি লৈছোঁ প্ৰশ্নখন। প্ৰথমতে এটা এটাকৈ মই সলভ কৰি যাম। প্ৰথমতে দিছে সত্য নে অসত্য কোৱা 1 নম্বৰত, আৰু এৰ প্ৰশ্ন দিছে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। এই বস্তুটো কপি কৰি লওঁ, লৈ আমি এতিয়া আনিছোঁ, ইয়াতে দেখিম আমি ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। সত্য নে অসত্য হ'ব এইটো 1এৰ। অখণ্ড সংখ্যা বুলি ক'লে অখণ্ড সংখ্যা কোনবোৰ? অখণ্ড সংখ্যাক আমি প্ৰকাশ কৰোঁ আইৰে। আইত কি নম্বৰ আছে? 0, 1, 2, 3, মানে শূন্যৰ সোঁহাতে থকা সংখ্যাবোৰ পজিটিভ নম্বৰবোৰ, আৰু শূন্যৰ বাওঁফালে থকা সংখ্যাবোৰ -1, -2, -3 এনেকৈ অসীমলৈ। গতিকে এইটো কৈছে ধনাত্মক অখণ্ড সংখ্যাবোৰক। ধনাত্মক কোনবোৰ? শূন্যটো আমাৰ ধনাত্মকো নহয়, ঋণাত্মকো নহয়। গতিকে ধনাত্মক হ'ব 1-ৰ পৰা, 1, 2, 3 এইবোৰ ধনাত্মক অখণ্ড সংখ্যা। ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। গতিকে স্বাভাৱিক সংখ্যা কোনবোৰ? স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ আমাক এনেৰে প্ৰকাশ কৰা হয়। সেইবোৰ হৈছে 1-ৰ পৰা আৰম্ভ কৰে, 1, 2, 3 ... অসীমলৈ। এই ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও ক'ব পাৰি। স্বাভাৱিক সংখ্যা যিহেতু 1-ৰ পৰা আৰম্ভ হয়, আৰু ধনাত্মক অখণ্ড সংখ্যাবোৰো 1-ৰ পৰা থাকে। গতিকে ঋণাত্মকবিলাকক বাদ দি আৰু শূন্যটোক বাদ দি ধনাত্মক অখণ্ড সংখ্যাবোৰ আৰু স্বাভাৱিক সংখ্যাবোৰ একেই। গতিকে এইটো শুদ্ধ হ'ব, ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। এই এনচাৰটো সত্য হ'ব। সত্য। সত্য নে অসত্য ক'ব দিছে। কিয় হয় সত্য সেইটো বুজি পাইছে তোমালোকে। এতিয়া দ্বিতীয়টো প্ৰশ্ন সলভ কৰিম। 1-ৰ বি। 1-ৰ বি এইটো হৈছে, কপি কৰি আনো এতিয়া লিখোঁ মই। একৰ বি, 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত। শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাটো গঠন হয় বুলি কৈছে। পূৰ্ণ সংখ্যা কোনবোৰ? পূৰ্ণ সংখ্যাক আমি হোল নাম্বাৰ বুলি কয়, ডব্লিউৰে প্ৰকাশ কৰা হয়, ডব্লিউ। পূৰ্ণ সংখ্যা 0 আৰু আমাৰ 1, 2, 3 এই গোটা সংখ্যাবোৰ পূৰ্ণ সংখ্যা। ইয়াতে কৈছে 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত। 0 আৰু ঋণাত্মকটো নহয়। 0 আৰু ঋণাত্মক বুলি ক'লে 0, 0 আৰু ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'লে 0-ৰ পৰা লেফ্ট চাইডে -1, -2, -3 এইবোৰ হ'ব। কিন্তু আমাৰ পূৰ্ণ সংখ্যাবোৰ 0 আৰু 0-ৰ সোঁফালে থকা ধনাত্মক সংখ্যাবোৰক লৈহে। গতিকে এইটো অসত্য হ'ব। অসত্য। পূৰ্ণ সংখ্যাত ঋণাত্মক সংখ্যাবোৰ নাথাকে, সেইবাবে এইটো অসত্য। এতিয়া আমি নেক্সট কৰিম চি নম্বৰটো। কপি কৰি আনো। চি নম্বৰ কুৱেশ্যনটো এইটো কি কৈছে? আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা এইমাত্ৰ পালোঁ। পূৰ্ণ সংখ্যা কোনবোৰ? ডব্লিউ হোল নাম্বাৰ, 0, 1, 2, 3 এই গোটা সংখ্যাবোৰ পূৰ্ণ সংখ্যা। আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা বুলি কৈছে। অখণ্ড সংখ্যা কোনবোৰ? অখণ্ড সংখ্যাত 0, 1, 2 পজিটিভ নম্বৰবোৰো থাকে, নিগেটিভ নম্বৰবোৰো থাকে। গতিকে আটাইবোৰ অখণ্ড সংখ্যাটো পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। পূৰ্ণ সংখ্যাত অনলি 0 আৰু আমাৰ ধনাত্মক সংখ্যাবোৰ থাকে। আটাইবোৰ অখণ্ড সংখ্যা বুলি ক'লে নিগেটিভবোৰো আহিব, ঋণাত্মকবোৰ। গতিকে আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়। গতিকে এইটো অসত্য হ'ব। অসত্য। এতিয়া আমি কৰিম ডি নম্বৰটো।
কপি কৰি আনো, ইয়াতে পেষ্ট কৰিম। এইটো আমাৰ ডি নম্বৰ কুৱেশ্যনটো। অখণ্ড সংখ্যা ৰেখাডাল দুয়ো দিশে অসীমলৈ বিস্তাৰিত। অখণ্ড সংখ্যা ৰেখাডাল দুয়ো দিশে শূন্যৰ বাওঁফালে আৰু সোঁফালে অসীমলৈ বিস্তাৰিত। এইটো আমি অখণ্ড সংখ্যা কোনবোৰ? আই অৰ জেড। অলপ আগতে ওপৰত লিখিছোৱেই, 0ৰ পৰা সোঁফালেও থাকে ধনাত্মক সংখ্যাবোৰ অসীমলৈ, আৰু 0ৰ পৰা বাওঁফালেও থাকে ঋণাত্মক সংখ্যাবোৰ বাওঁফালে অসীমলৈ। গতিকে এই কথাটো সঁচা কৈছে, অখণ্ড সংখ্যা ৰেখাডাল দুয়ো দিশে শূন্যৰ ইফালেও ইফালেও দুফালে অসীমলৈ বিস্তাৰিত হয়। এইটো ঋণাত্মক সংখ্যাবোৰো অসীমলৈ বাওঁফালে, ধনাত্মক সংখ্যাবোৰো অসীমলৈ সোঁফালে। গতিকে এইটো সত্য হ'ব, সত্য। এতিয়া চাম আমি একৰ ইটো। একৰ ইটো কপি কৰি আনিম, ইয়াতে আমি পেষ্ট কৰিম। এই সংখ্যাটো কি বুলি কৈছে? যদি a প্লাছ b ইকুৱেল টু 0, তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত, অৰ্থাৎ এৰ যোগাত্মক বিপৰীত b অথবা বিৰ যোগাত্মক বিপৰীত a। যদি এটা সমীকৰণ দিছে, আমাৰ সমীকৰণটো কি দিছে? a প্লাছ b ইকুৱেল 0 বুলি কৈছে। এই a আৰু b যোগ কৰিলে 0 কেতিয়া পাম? যদি এটা আনটোৰ যোগাত্মক বিপৰীত হয়। ধৰি লওঁ আমি এটা এৰ মান ধৰি লৈছোঁ 2। এই 2ৰ লগত বিটো যোগ কৰিলে 0 কেতিয়া হ'ব? যদি বিটো -2 হয়, মানে 2ৰ যোগাত্মক বিপৰীত কি হ'ব? -2। গতিকে a 2 লৈছোঁ, b -2, এৰ যোগাত্মক বিপৰীত লৈছোঁ। গতিকে 2 প্লাছ -2 কিমান হ'ব? 2 প্লাছে মাইনাছে -2 সমান 0 হ'ব। গতিকে এইটো সত্য। যদি a প্লাছ b ইকুৱেল টু 0 হ'ব লাগে, তেতিয়াহ'লে এৰ যোগাত্মক বিপৰীতটো হ'ব লাগিব b, বা বিৰ যোগাত্মক বিপৰীত a হ'ব লাগিব। তেতিয়া সেই দুটাৰ যোগফল 0 হ'ব, প্লাছে মাইনাছে। গতিকে এইটো সত্য, সত্য। গতিকে একৰ কেইটা হ'ল আমাৰ সমাধান কৰা